ৰাস্তাত গ'লে যে এই খুঁটাকেইটা আপোনালোকে দেখা পায় কেতিয়াবা মেইন ৰোডত এই খুঁটাকেইটাৰ মিনিংনো কি কলা হালধীয়া নীলা সেউজীয়া এনেকুৱা কালাৰৰ খুঁটা যে থাকে ৰাস্তাৰ কাষত বলক এই বিষয়ে জানিম খুঁটাটোৰ মিনিংটো একচুৱেলি কি হয় লেটস ষ্টাৰ্ট হালধীয়া আৰু বগা ৰঙৰ খুঁটা এই খুঁটাটো যদি দেখিছে মানে ওপৰত যদি ইয়েলো আৰু তলৰটো যদি হোৱাইট ষ্ট্ৰিপ হয় তেনেহলে আপুনি গম পাব এই খুঁটাটো যদি দেখে ৰাস্তাত তেনেহলে আপুনি গম পাব যে আপুনি নেশনেল হাইৱেৰ ভিতৰত সোমাব ধৰিছে বা সোমাইছে আৰু হল এইখিনি ক্লিয়াৰ যদি আপুনি সেউজীয়া আৰু বগা ৰঙৰ খুঁটা দেখিছে তেনেহলে আপুনি ষ্টেট হাইৱেৰ ভিতৰত সোমাইছে বুজি পালে গ্ৰীন আৰু হোৱাইট কালাৰ কৰা যদি মাইলস্টোন দেখিছে তেনেহলে আপুনি ষ্টেট হাইৱেৰ ষ্টাৰ্ট কৰিছে যদি আপুনি এই খুঁটাটো দেখিছে মানে কলা নীলা আৰু বগা ৰঙৰ খুঁটা যদি দেখিছে এনেকুৱা ধৰণৰ তেতিয়াহলে আপুনি গম পাব যে আপুনি ডাঙৰ সিটি বা ডিস্ট্ৰিক্টত সোমাব খুজিছে ব্লু ব্ল্যাক আৰু হোৱাইট ষ্ট্ৰিপ থকা মাইলস্টোন যদি দেখিছে তেনেহলে আপুনি ডাঙৰ ডিস্ট্ৰিক্ট ডাঙৰ সিটি ডিস্ট্ৰিক্ট এখনত সোমাব ধৰিছে আৰু এনেকুৱা ধৰণৰ খুঁটা দেখিলে আপুনি গম পাব অৰেঞ্জ কালাৰৰ ষ্ট্ৰিপ অৰেঞ্জ হোৱাইট মানে সুমথিয়া আৰু বগা কালাৰৰ যদি মাইলস্টোন দেখে খুঁটা দেখে তেনেহলে আপুনি গম পাব যে আপুনি ৰুৰেল এৰিয়াত এন্টাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আন্ডাৰত এইখিনি গাঁৱৰ ৰাস্তাখিনি বনোৱা হয় পঞ্চায়তৰ আন্ডাৰত তাত সুমথিয়া আৰু বগা কালাৰৰ কালাৰ কৰি দিয়ে বুজি পালে পিকচাৰটো দেখুৱাইছো মনত ৰাখ আমাৰ ইণ্ডিয়াৰ ৰড নেটৱৰ্কটো পৃথিৱীৰ ভিতৰত সেকেন্ড পজিশনত আছে আমেৰিকাৰ পাছত ইউনাইটেড ষ্টেটছৰ পাছত সেকেন্ড পজিশনত আছে আমাৰ ইণ্ডিয়াত থকা ৰাস্তাখিনি টাইপছ আছে সবচে ডাঙৰ টাইপছটো হ'ল এক্সপ্ৰেছৱে যোনটো দিল্লী মেৰুটত আছে 8 লেন্স হয় দিল্লী মেৰুট এক্সপ্ৰেছৱে তাকো এক্সপান্ড কৰি এতিয়া বনাই থকা হৈছে নেক্সট হ'ল হাইৱে নেশনেল হাইৱে 3 নম্বৰটো হ'ল ষ্টেট হাইৱে 4 নম্বৰ হয় ডিস্ট্ৰিক্ট ৰোডছ তাৰ পাছত আহে ৰুৰেল ৰোডছ তাৰ পাছত আহে আপোনাৰ বৰ্ডাৰ ৰোডছ ইন্টাৰেষ্টিং ফ্যাক্ট আপোনালোকক জনাও আপোনালোকে মন কৰিব ভাৰতবৰ্ষত থকা নেশনেল হাইৱেখিনি উত্তৰৰ পৰা দক্ষিণলৈ থকা হাইৱেখিনি যোনটো নাম্বাৰ হয় হাইৱেৰ যোনটো নাম্বাৰ হয় হেতু যুগ্ম হয় আৰু পূবৰ পৰা পশ্চিমলৈ বা পশ্চিমৰ পৰা পূবলৈ থকা হাইৱেখিনি নাম্বাৰ যোনটো হয় এটো অযুগ্ম হয় গম পাইছিলে নে আপোনালোকে আগতে এই কথাটো জনাবচোন কমেন্ট কৰি যদি এনেকুৱা ধৰণৰ ভিডিও আপুনি চাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ফলো বাটনটো প্ৰেছ কৰিব যাতে ভিডিও আপলোড কৰিলে আপোনালোকে গম পায় থ্যাংক ইউ ষ্টে সেফ